Hi friends, welcome back to Digital and Creative Boys. আজি 26 জানুৱাৰী হেপি ৰিপাব্লিক ডে। আজি মানে টিউচনৰ 1 বছৰ হ'ব মানে টিউচনৰ 1 বছৰ হ'ব হলে খানা হ'ব টিউচনত মানে হে আহিব সেলিব্ৰিটি আহিব গেষ্ট আহিব তো দুজন আহিব এজন খাবলৈ চিনি হ'ব আমালোকে চিনি হ'ব তো বলক ভিডিঅ' চাই থাকক কি হয় মানে বহুত এনজয় কৰিম এই চিত্ৰাংকন প্ৰতিযোগিতাও হ'ব আৰু কেক চেক কাটব আজি কাটব আৰু মানে বলক ভিডিঅ'টো আৰম্ভ কৰো আমি যাই আছো দোস্ত যাইছো হোম ভিডিঅ' হ'ব আজি চাই থাকক আৰু বহুত চলিও আহিব বহুত চলি হ'ব 9, 10, 8 7 আছে আজি মজা আজিৰ সভাখন মানে ইয়াতে হ'ব গেষ্ট দুজন যে আহিব ইয়াতে বহিব ছাৰহঁতে বহিব তো আজি সভাখন ইয়াতে অনুষ্ঠিত কৰিম তো চাই থাকক ভিডিঅ'টো আৰু আজি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতাও হৈছে চবেই ভাগ লৈছে আৰ্ট কৰি আছে চবেই মজা আৰু এইটো হিমাক্ষী ছবি বঢ়িয়াকে টপিক মানে হেৰি দিছে বায়ু প্ৰদূষণ আৰু ভেলা মেজি মানে মাঘ বিহু মজা ছবি চোৱাকে কি মজা ছবি এনেকুৱা ছবি হ'ব লাগে আৰু চবে আৰ্ট কম্পিটিশ্যনত ভাগ লৈছিল কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ ফটোতে মানে ভিডিঅ' কৰিছোঁ তো চাওক ৰিজাল্ট দিব আজিয়ে দিব ৰিজাল্টটো চাব সেই ছাৰক সম্বোধনা জনাইছে আমাৰ টিউচনৰ ছাত্ৰীয়ে আৰু বাইদেউকো জনাইছে সম্বোধনা আমাৰ টিউচনৰ ছাত্ৰীয়ে সম্বোধনা অনুষ্ঠানটো ইমানতে অন্ত পৰিল আমি যিহেতু আগতে কৈছোঁ মিটিংখন সম্পূৰ্ণৰূপে অনানুষ্ঠানিকভাৱে আগবঢ়াই লৈ যাম গতিকে আমি বেছি সময় নষ্ট নকৰোঁ গতিকে আমাৰ ফালৰ পৰা প্ৰথমতে এটা কবিতা আবৃত্তিৰে যিহেতু আজি গণৰাজ্য দিৱস গতিকে কবিতা আবৃত্তিৰে আজি অনুষ্ঠানটো আৰম্ভণি কৰোঁ আৰু কবিতা আবৃত্তি কৰিব নৱম শ্ৰেণীৰ ছাত্ৰ সুব্ৰত দাস আজিৰ সভাৰ উপস্থিত সদন আৰু ছাৰ বাইদেউসকল আজিৰ এই সভাত এটা কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ কবিতাৰ শিৰোনাম স্বদেশ প্ৰেম হৰেণে জনম কেৱে এই মৰতত কেতিয়াও তাৰ গুণগান কবিতাটিৰ কবি পদ্মৰচন চলিহত এইখিনিতে কৈ থৈ দিওঁ কবিতাৰ কিতাপখন আচলতে বহুত পুৰণি সেইটোৰ কাৰণে শব্দত বহুতখিনি ভুল পাইছোঁ ঠিক আছে একো নাই চেষ্টা কৰিছা ভাল লাগিছে এতিয়া অনুষ্ঠানটো বেছি দীঘলীয়া নকৰি পোনপ্ৰথমে মই পৱন কলিতাক অনুৰোধ কৰিম যে নিজৰ অকণমান অভিমত আগবঢ়াওক তাৰপিছত আমি অন্তৰংগ আলাপ অনুষ্ঠানটোলৈকে আগবাঢ়িম নমস্কাৰ সমাৰম্ভতে আজি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা ৰাখিব পুনৰবাৰৰ বাবে এতিয়া গণতন্ত্ৰ দিৱস বা আমি গণৰাজ্য দিৱস কিয় পালন কৰোঁ জানানে 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল সেইটো এটা কাৰণ আৰু এটা কাৰণ আছে যিটো কাৰণত আমাৰ এই দিনটোকে ধৰা হৈছিলে যে ভৱিষ্যতৰ সময়ত আমি 1950 চনৰ পৰা এইটো কি কৰিম গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰিম সেইটো আছিলে আৰু এটা প্ৰস্তাৱ লোৱা হৈছিলে যে নেক্সট ইয়াৰ মানে 1929 পৰা 30 যিহেতুকে অধিৱেশনখন অনুষ্ঠিত হৈছিলে তোমালোকে জানে কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হয় ডিচেম্বৰ মাহত চ' 29 পৰা পাৰ হৈ পেলাই 30 পালে জানুৱাৰী মোৰ এনেকৈ ছাৰে বহুত বক্তব্য দিলে ধন্যবাদ পৱনলৈ অশেষ ধন্যবাদ তোমালোক বহুত নজনা কথা ক'লে এতিয়া মই যিমান দূৰ ভাবোঁ তোমালোক নিশ্চয় অনুপ্ৰাণিত হৈছা কথাবোৰ শুনি আৰু যদি কিবা মনত প্ৰশ্ন উদয় হৈছে প্ৰশ্নখিনি অকণমান সময় সাঁচি ৰাখা সেইখিনি সময়লৈকে আমি শিখাৰাণী ঠাকুৰীয়াৰ অকণমান কথা শুনি লওঁ মই শিখাৰাণী ঠাকুৰীয়াক অনুৰোধ জনাম নিজৰ দুআষাৰ ৰাখিবৰ কাৰণে নমস্কাৰ ইয়াত উপস্থিত থকা প্ৰতিগৰাকী জ্যেষ্ঠলৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু প্ৰতিগৰাকী কনিষ্ঠলৈ মোৰ ফালৰ পৰা আন্তৰিক মৰম প্ৰথম কথা তোমালোকৰ ছাৰ অনুৰূপ মহন্ত ডাঙৰীয়াই মোক ইয়ালৈ মাতি আনি যিখিনি মৰম আৰু সন্মান দিছে তাৰ বাবে তেখেতৰ ওচৰত অশেষ ধন্যবাদ ইমানখিনি যোগ্যৰ মই নহয় ইমানখিনি অভিজ্ঞও নহয় কিন্তু মাতি আনি যিখিনি দিয়াইছে তাৰ বাবে চিৰকৃতজ্ঞ
এতিয়া আহোঁ প্ৰথম কথা যে তোমালোকক জ্ঞান দিবৰ বাবে মই ইমান জ্ঞানী নহয়, কিন্তু বৰ্তমান সময়ৰ লগত বা পৰিস্থিতিৰ লগত পৰি যিখিনি অভিজ্ঞতা অৰ্জন কৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি ক'ব বিচাৰিছোঁ যে তোমালোকে পঢ়াৰ উপৰিও তেখেতে কৈছে, গতিকে সেইখিনি মই ৰিপিট নকৰোঁ, আমনি পাবা, তাৰপিছত সময়ো গৈ আছে যিহেতু। কিন্তু মই ক'ব বিচাৰিছোঁ যে তোমালোকে ইতিমধ্যে ব্যক্ত কৰিছা যে পঢ়া শুনাৰ লগতে তোমালোকে কোনোবাই হয়তো কবিতা আবৃত্তি কৰি ভাল পোৱা, কোনোবাই কৌতুক বা অভিনয় কৰি ভাল পায়, কোনোবাই ছবি আঁকি ভাল পায়, হয়নে? এজন ভাল মানুহ হ'ব লাগিব, এগৰাকী দক্ষ নাগৰিক হ'ব লাগিব, হয়নে? গতিকে এইখিনিয়ে ক'ব লগা। ইশাৰাণী ঠাকুৰীয়া বাইদেউ এনেকৈ বহুত কিবা কিবি ক'লে। ইশাৰাণী ঠাকুৰীয়ালৈ অশেষ ধন্যবাদ। প্ৰথমতে টিউশ্যন চেণ্টাৰটো কেনেকৈ মানে খুলিবলৈ আৰম্ভ কৰিছিল ছাৰে কৈ আছে। বাকী উদ্দেশ্যেৰে টিউশ্যন চেণ্টাৰটো খুলিম বুলি ভাবিছিল, তাৰে বিষয়ে ছাৰে অলপ ক'ব। প্ৰয়াসটো প্ৰথমতে আৰম্ভ কৰিছিলোঁ যে কি এই প্ৰয়াস সমন্বয় আমাৰ প্ৰয়াসো আছে বাৰু, প্ৰয়াসৰ পৰা আৰম্ভ হৈছিল। প্ৰয়াস আমাৰ এটা NGO আছিলে, হয়। সেইটোৱেদি আমি সামাজিক কাম কৰিম বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱা হ'ল যে কি যে আমি যিটো ছাপোৰ্ট পাব লাগে সেইটো ছাপোৰ্ট নাপাওঁ, হয়। এতিয়া তোমালোকে যদি চোৱা ভাল কাম কৰিবৰ কাৰণে মানুহ কি হয়, কমকৈ ওলায়, হয়। তুমি যদি কিবা অকণমান ঘূৰিব যোৱা, ফুৰিব যোৱা, ফ্ৰেণ্ডবিলাক কি হৈ যায়, বহুত গেডাৰিং হৈ যায়, কিন্তু ভাল কামত আহিলে কি হয়, সেনেকৈ আমি সেইটো কামটো এৰি দিব লাগিব। এৰি দিয়া নাই, আমাৰ সেইটো সপোন আছে, হয়। তাৰপিছত আমি আৰম্ভ কৰোঁ যদি এটা টিউশ্যন চেণ্টাৰ খোলা যাওঁ, হয়। আমাৰতো লক্ষ্য নহয় যে আমি অকল এই বিজনেছ সেনেকৈ কৰা নাছিল, হয়। আমাৰ ইয়াৰ জৰিয়তে কি আছিল যে যিখিনি আমাৰ এইখিনি লোকেল এৰিয়াৰ যিখিনি মানুহ আছে, হয়, বাচ্ছাবিলাকো আমি কি হয় মিৰ্জাত যিখিনি যদি টিউশ্যন কৰিব যায়, গাড়ী ভাড়া বাঢ়িছে এতিয়া, হয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা কি এইটো ক'ব বেয়া লাগে যে ফিজটো তাৰে বহুত হাই ফাই, হয়, বহুতে বেছি হয়। সেইটো হয় যে আমি অকণমান যদি কমাব পাৰোঁ, সকাহ দিয়া হয়, সেইটো আমাৰ উদ্দেশ্য আছিল। 2 নম্বৰ উদ্দেশ্য কি আছিল যে এইটো টিউশ্যন চেণ্টাৰ অকল যে শিক্ষাৰ লগতে জড়িত হ'ব সেইটো নহয়, আমাৰ ইয়াতে আছে পৰিৱেশৰ লগতো জড়িত আছিল, হয়। তাৰপিছত আমি ভাবিছিলোঁ যে কিছুমান আমি ষ্ট্ৰীট প্লে, বাটন নাট কৰি, হয়, তোমাৰ থপাত সেই সজাগতা, হয়। তাৰপিছত তোমাৰ আছিলে পৰিৱেশ সুৰক্ষা আছিলে, নেক্সট আছিলে তোমাৰ এইটো জেণ্ডাৰ ইকুৱেলিটি যিটো আছে, হয়। সমাজত এতিয়া কি চলি আছে, বহুত কমি আছে, কিন্তু প্ৰত্যেক ঘৰতে আছে যে অকণ বয়জনক বেছিকৈ গুৰুত্ব দিয়ে, গাৰ্লজনক কমকৈ দিয়ে, হয়। এইবোৰৰ প্ৰতি আমি সজাগতা কৰাৰ কথা আছিল, ঠিক আছে। ইয়াৰ লগতে আমি ভাবিছিলোঁ কি যে আমি এটা ভাবিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী যিসকল আছে, হয়, আমাৰ ইয়াতো জড়িতই হওক বা জড়িতই নহয়, স্কুলৰে হওক, হয়, তেওঁলোকৰ অকল যে শৈক্ষিক দিশটোৱে চাম তেনেকুৱা নহয়, হয়। আমি ভাবিছিলোঁ যে মাজে মাজে ইয়াতে কিবা কিবি অনুষ্ঠান পাতিম, হয়, সংগীত প্ৰতিযোগিতা হওক, আৰ্ট কম্পিটিশ্যন হওক, কিন্তু আমাৰ দুৰ্ভাগ্য কথা যে আমাক লকডাউনে আমাক সেইটো উঠিবই নিদিলে, ঠিক আছে। তথাপি আমি আশা ৰাখিছোঁ, তোমালোকৰ সহযোগিতা কামনা কৰিছোঁ, অহা বছৰ আমি যিখিনি আধৰুৱা সপোন হৈ থাকিল সেইখিনি আমি যাতে পূৰণ কৰিব পাৰোঁ। গতিকে এইখিনিয়ে আমাৰ সমন্বয় টিউশ্যন চেণ্টাৰৰ এইখিনি আমাৰ উদ্দেশ্য আছিলে। হয়নে? এটা বছৰ সম্পূৰ্ণ কৰিলে তোমালোকৰ আমাৰ ইয়াতে আহি কেনেকুৱা লাগিল, কেনেকুৱা তোমালোকৰ অভিজ্ঞতা অকণমান যদি আমাৰ আগত দাঙি ধৰা, আমিও ভাল পাম ন। গতিকে মই কাৰো নাম নকওঁ, নিজৰ ইচ্ছা অনুসৰি যিকোনো 2জন বা 4জনে কৈ দিয়ে। কৰিব নালাগে, কৰিব নালাগে, তোমালোকৰ মনত থকা ধাৰণা। আজিৰ সভাৰ আমাৰ বিশিষ্ট অতিথি মহাশয় আৰু মহাশয়া আৰু ছাৰ আৰু উপস্থিত সদন। ইয়াত মই ইংলিছৰ টিউশ্যন কৰিছিলোঁ, আৰু তেতিয়া ইংলিছৰ ক্লাছৰ পিছত আমাৰ ডিটাৰমিনাৰৰ পৰীক্ষা লোৱা হৈছিল আৰু প্ৰশ্নোত্তৰ পৰীক্ষা লোৱা হৈছিল। ইয়াৰ ফলত আমি যিখিনি পঢ়িছিলোঁ সেইখিনি ভালকৈ ৰিপিট কৰিব পাৰিছিলোঁ। কম বেছি নাই ন? নাই 1%ও বেছি নাই। নাই। তাই নাপালা। আৰু তেনেকুৱা পুৰস্কাৰ লোৱা মানুহ অকণমান সময় চৰচৰা ঘটনাৰ পিছত অহা জগাত আমি কিয় নহ'ব অসহযোগ আন্দোলনটো গান্ধীজীয়ে ষ্টাৰ্ট কৰিছিলে, যিটো আন্দোলনৰ মূল
মূল বিষয়বস্তু আছিলে কি জানানে যে আন্দোলন গতিকে পঢ়াটোত একো ধৰা বন্ধা এনেকুৱা নিয়ম নাই, কোনো সীমাবদ্ধতা নাই, যেতিয়াই মন তেতিয়াই পঢ়িব পাৰি। এইটো কথা আৰু গোটেই ৰাতি পঢ়িব নালাগে, গোটেই দিন পঢ়িব নালাগে, কিন্তু যি 2-3 ঘণ্টা তেনেদৰে খেলপথাৰত খেলি থাকে, আমি নেখেলোঁ, কিন্তু এনে যাওঁ চাব আৰু কি হ'ল 2 ঘণ্টা এনেই লষ্ট হ'ল, চাই থাকিলোঁ, আহিলোঁ, ভাল। ৰাতিপুৱা হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ ৰিজাল্ট দি আছে ইয়াতে, তো চাওক কাই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হয়। এইজনে ফাৰ্ষ্ট হ'ল, এইজনৰ নাম নিকুমণি চোৱাক, কি মজা পুৰস্কাৰ পাৰে, কি বা দিছে ইয়াতে নাজানো। এইজনে ফাৰ্ষ্ট। তাৰপিছত এইজন ছেকেণ্ড, এইজন সুব্ৰত কলিতা, এইজন ছেকেণ্ড হ'ল, ইও পালে ভাল পুৰস্কাৰ। ভাগ্যই নাই আমাৰ পাবা লগা, বেয়া লাগিল আমাৰ, ইমান কষ্ট কৰি আৰ্ট কৰিলোঁ গ'ল এনে। অশেষ ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষাৰ্থীসকলক ইমানখিনি অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে, আৰু লগতে দিগন্তকো মই ধন্যবাদ এইকাৰণেই জনাম যে এই যে আয়োজন অকলে কৰা কাৰো কাৰণে সম্ভৱপৰ নহয়, হয়নে? নে সম্ভৱ নহয় ন? আমি পিকনিক ভাবি আছিলোঁ, এটা দিনৰ ভিতৰতে গোটেইখিনি সৰুকৈ হওক আয়োজনখিনি দুয়োজনে লগ হৈ কৰিলোঁ, গতিকে দিগন্তকো ধন্যবাদ জনালোঁ। আৰু তোমালোকক হয়নে, তোমালোকেতো ৰাতিপুৱাৰ পৰা আছা, এইবিলাক যিমান আয়োজন কৰিছা এইখিনি সহায় কৰি দিলা, তাৰ কাৰণে তোমালোককো ধন্যবাদ জনালোঁ। অঁ, তোমালোকেতো মেইন আছিলে ন, যদিও বিশিষ্ট অতিথি এওঁলোক, কিন্তু বিশিষ্ট আমাৰ যিটো উদ্দেশ্য আছে, মূল উদ্দেশ্য সেইটো কাৰ লগত আছিলে? তোমালোকৰ লগত। তোমালোক যদি নাথাকা তেতিয়াহ'লে আমাৰ এই মিটিংখনেই কি নহয়, সম্পূৰ্ণ হৈ নুঠে। মই মুখ্য অতিথি কিবা এটা অকণমান বেয়া লাগিলে আৰু অদ্ভুত। তো মোৰো এইটো প্ৰথম অভিজ্ঞতা, তো এই হিচাপতে এই সুবিধাকণ কৰি দিয়াৰ বাবে দুয়োজনকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। শুনকে বাইদেউ বোলে এটা কবিতা মাতে, তো কি কবিতা মাতে শুনকচোন আল্লাহ। কবিতাৰ শিৰোনাম মমতাৰ চিঠি, কবি হেম বৰুৱা। মৰম, এয়া মমেডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিল, নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিব? এটা সোধ বগা আৰু আনটো পখৰা। বঢ়িয়া কবিতা পাতিছে দেই বাইদেউ, মজা মজা। এই দোস্ত, এইবাৰ আমি কেক কাটিম, কেক বলক তেনেহ'লে। নাই মোৰ একে বিখ্যাত বস্তু বতাই আছে, বতাহ অংশীদাৰ আমি বেলেগ কাটোনে নাকাটো? হেপী বাৰ্থডে গোৱা। আজি কি দে? আৰু আৰু ফাউণ্ডেশ্যন হেপী বাৰ্থডে বুলি গোৱা। এই অনুষ্ঠানে হ'ল আমাৰ, এইজন কাম কৰিছোঁ চাওকচোন। এই আমাৰ অনুষ্ঠান শেষ হ'ল বাৰু, আমি কাম চাম কৰি আছোঁ দগৰি। ভালকৈ যাব নোৱাৰা। অনুষ্ঠান আমাৰ শেষ। এয়া আমাৰ অনুষ্ঠান গোটেই খতম হ'ল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু কোনোবাই যদি নতুনকৈ আহিছে নহয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। তেনেহ'লে আমি ঘৰত যাওঁ, এতিয়া বৰ ভোক লাগিছে, 1-2 বাজি গ'ল। বলক তেনেহ'লে। চবৰে ভোক লাগিছে, এই চাওকে চবৰে ভোক লাগিছে বোলে, বম জ্বৰে চলিছে।